নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি এনেকুৱা এটা বিষয়ৰ ওপৰত মই এই ভিডিঅ'টো লৈ আহিছোঁ, যিটো বিষয় আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আৰু আমাৰ যি পুৰণিকলীয়া বৈদিক শাস্ত্ৰ আছে, এই শাস্ত্ৰসমূহত এই বিষয়ে বহুত বিতংকৈ আলোচনা কৰা হৈছে। মই মাত্ৰ তাৰ পৰা সামান্য কেইটামান পইণ্ট আপোনালোকৰ কাৰণে লৈ আহিছোঁ, যিকেইটা আপোনালোকৰ কাৰণে আপোনালোকৰ যি বাস্তৱিক জীৱন, সেই জীৱনত যদি আপোনালোকে অৱলম্বন কৰিবলৈ ধৰে, তেতিয়াহ'লে আপোনালোকৰ অসংখ্য লাভ হ'ব। আপোনালোকে আপোনালোকৰ যিকোনো ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। ঠিক আছে বন্ধু বান্ধৱীসকল, তো দেৰি নকৰোঁ, আৰম্ভ কৰিছোঁ। কি উপায় মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আৰু কিহৰ উপায়। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ যিকেইটা উপায় হ'ল, সেই উপায়কেইটা হ'ল দানৰ লগত জড়িত। যিটো আমি দান কৰা বুলি যাক কওঁ, এই দান কৰাৰ লগত জড়িত। এতিয়া বন্ধু বান্ধৱীসকল, প্ৰথমতে কওঁ দান এটা হ'ল এনেকুৱা এটা প্ৰথা যিয়ে বা এনেকুৱা এটা ব্যৱস্থা বা আপোনাৰ এনেকুৱা এটা কৰ্ম যিয়ে আপোনাক ডিৰেক্টলি আপোনাক আধ্যাত্মৰ লগত বা আপোনাক আপোনাৰ পুণ্য কৰ্মৰ লগত সংযোজন কৰে আৰু লগতে ঠিক আছে, লগতে আপোনাৰ যি বৰ্তমান যি বাস্তৱ জগতৰ যি আপোনাৰ বাস্তৱ জগতৰ যি আপোনাৰ কৰ্মৰ ফল, সেই কৰ্মৰ ফলৰ লগতো জড়িত হয় এই দান কৰাৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো। কেনেকৈ মই এতিয়া আপোনালোকক বুজাই আছোঁ। দান কৰিলে মানুহক কি হয়, প্ৰথমতে যদি আপুনি কোনোবা দৰিদ্ৰ বা যাৰ প্ৰয়োজন আছে, যাৰ যিটো বস্তুৰ প্ৰয়োজন আছে, সেই ব্যক্তিক যদি আপুনি সেইটো বস্তু দান কৰে, ঠিক আছে, তেতিয়াহ'লে কি হয়, তাৰ এক সুকীয়া মহত্ব আছে আমাৰ ধৰ্মীয় শাস্ত্ৰ অনুসৰি। দান কৰিলে মানুহে কি কৰে, অক্ষয় পুণ্য অৰ্জন কৰে বুলি শাস্ত্ৰত লিখা আছে। আৰু সেই দান যদি আপোনালোকৰ ধৰক গোদান হয় বা কিবা বেলেগ ধৰণৰ বস্ত্ৰদান হয় বা অন্য কিবা ধৰণৰ খোৱা বস্তু খাদ্য সামগ্ৰীৰ দান হয়, বিভিন্ন দানৰ কাৰণে বিভিন্ন ধৰণৰ ফলৰ বিষয়ে আমাৰ শাস্ত্ৰত উল্লেখ আছে। আৰু আমাৰ এই দানবিলাক আমাৰ কিহৰ লগত জড়িত, মানুহে কিহৰ কাৰণে দান কৰিব লাগে। একচুৱেলি মানুহে দান এইকাৰণেই কৰিব লাগে যে দান কৰিলে কি হয়, দান যিটো আমি পৰম্পৰা বা আমাৰ যিটো দানৰ যিটো কৰ্ম, সেই কৰ্মটো ডাইৰেক্টলি আমাৰ আধ্যাত্মৰ লগত জড়িত, ডাইৰেক্টলি আমাৰ পুণ্য কৰ্মৰ লগত জড়িত। এইটো বিষয়ে মই অলপ আগতেই ক'লোঁ। আৰু সেই দানৰ জৰিয়তে কি হয়, অকল আধ্যাত্ম আৰু পুণ্য কৰ্মৰ লগতে জড়িত নহয়, দানৰ যি সঞ্চিত পুণ্য, সেই পুণ্য আপুনি লাভ কৰিব আপোনাৰ মৃত্যুৰ পিছত। ঠিক আছে, সেই পুণ্যৰ ফল আপুনি প্ৰাপ্ত কৰিব আপোনাৰ মৃত্যুৰ পিছত। সেই পুণ্যই আপোনাৰ জীৱাত্মাক সহায় কৰিব অতি সহজে বৈকুণ্ঠপুৰীলৈ গমন কৰোঁতে বা স্বৰ্গগামী হওঁতে। সেই বিষয়ে মই বেলেগ ভিডিঅ' বনাই থৈছোঁ, সেইটো বিষয়ে মই এতিয়া নকওঁ, খালি মই উদাহৰণৰ কাৰণে আপোনালোকক কৈছোঁ দান কিহৰ লগত জড়িত। আৰু সেই দান ক্ৰিয়াই আপোনাক কি ক্ষেত্ৰত সহায় কৰিব, আপোনাৰ এই বাস্তৱ জগতত, ঠিক আছে, বাস্তৱ জগতত যিবিলাক সামগ্ৰিক অসুবিধাৰ মানুহ সন্মুখীন হৈ থাকে, এই ধৰক আৰ্থিক সমস্যা, এই ধৰক পৰিয়ালৰ মাজত কণ্ডল, ঠিক আছে, পাৰিবাৰিক কণ্ডল বা পৰিয়ালৰ মাজত খামখেয়ালি আদি ধৰণৰ সমস্যাবিলাকৰ পৰাও কি হয়, এই দানৰ জৰিয়তে আপুনি পৰিত্ৰাণ পাব পাৰে। ঠিক আছে বন্ধু বান্ধৱীসকল, তো মই বুজাওঁতে ভিডিঅ'টো বহুত দীঘলীয়া কৰি পেলালোঁ অলৰেডি, গতিকে আৰু বেছি নুবুজাওঁ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ইমান দূৰ। এতিয়া ক'ম কি বস্তু দান কৰিলে আপোনালোকৰ কি পুণ্যফলৰ আপোনালোকে প্ৰাপ্ত কৰিব পাৰিব। মই সকলো বস্তু দানৰ বিষয়ে ইয়াত ভিডিঅ' লৈ অহা নাই, মাত্ৰ আজি মই এনেকুৱা 6টা বস্তুৰ দানৰ বিষয়ে ক'ম, যিবিলাক বস্তু যদি আপোনালোকে প্ৰয়োজনীয় বস্তুক, যাৰ সেই বস্তুৰ প্ৰয়োজন আছে, তেনেকুৱা ব্যক্তিক, অৰ্থাৎ দাৰিদ্ৰ দুখীয়া ব্যক্তিক যদি আপোনালোকে এই বস্তুকেইটা দান কৰে, মই যিকেইটা বস্তুৰ কথা এতিয়ালৈকে ক'ম, তেতিয়াহ'লে আপোনালোকে কি হ'ব, আপোনালোকৰ জীৱনত সৰ্বাংগীন উন্নতিৰ বাবে অতি উত্তম ফল লাভ কৰিবলৈ সক্ষম হ'ব। কি ফল লাভ কৰিব মই সেই বিষয়েও কৈ যাম দানৰ লগতে। এতিয়া শুনক, প্ৰথমটো দানৰ বিষয়ে কৈছোঁ। প্ৰথমটো দান হ'ল, শিৱলিংগত যদি আপোনালোকে চাউল অৰ্পণ কৰে আৰু চাউল অৰ্পণ কৰাৰ পিছত অৱশিষ্ট চাউলখিনি যদি আপোনালোকে কোনো দৰিদ্ৰক দান কৰে, তেতিয়াহ'লে কি ফল প্ৰাপ্ত কৰিব, তেতিয়াহ'লে আপোনালোকৰ যদি কিবা মনোকামনা আছে আপোনালোকৰ যিটো এতিয়ালৈকে পূৰণ হোৱা নাই, এনেকুৱা ধৰণৰ যদি দান আপোনালোকে কৰিবলৈ আৰম্ভ কৰে প্ৰত্যেক সোমবাৰে, অৰ্থাৎ প্ৰত্যেক সোমবাৰে শিৱলিংগৰ ওপৰত চাউল অৰ্পণ কৰিব লাগিব আৰু তাৰপিছত
অৱশিষ্ট চাউলখিনি কোনোবা দৰিদ্ৰক বা কোনোবা দৰিদ্ৰ ব্ৰাহ্মণক আপোনালোকে দান হিচাপে দি আহিব লাগিব। এনেকৈ যদি আপোনালোকে সোমবাৰে সোমবাৰে কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে চাব আপোনালোকৰ যি মনোকামনা আছে মনত সেই মনোকামনা অতি শীঘ্ৰে আপোনালোকৰ পূৰ্ণ হ'ব। তেনেদৰে আপোনালোকে যদি আৰ্থিক সংকটত ভুগি আছে বা আপোনালোকৰ যি আৰ্থিক উন্নতিত আপোনালোকৰ অশেষ বাধা আহি আছে, আপোনালোকে আৰ্থিকভাৱে উন্নতি কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব, সোমবাৰে সোমবাৰে আপোনালোকে নিমখ দান কৰিব কোনো দৰিদ্ৰ ব্যক্তিক। কিন্তু নিমখটো দান কৰোঁতে আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যে নিমখখিনি আপোনালোকে নিজৰ হাতেদি ডিৰেক্টলি সেই ব্যক্তিৰ হাতত নিদিব, বৰঞ্চ তাৰ পৰিৱৰ্তে নিমখখিনি মাটিত থৈ দিব বা অন্য কোনো জেগাত থৈ দিব, অন্য কোনো স্থানত থৈ দিব, তাৰ পৰা তেখেতক লৈ ল'বলৈ ক'ব। ঠিক আছে, এনেদৰে কৰিলে কি হ'ব, আপোনালোকৰ যি আৰ্থিক উন্নতিত যি আপোনালোকে বাধাৰ সৃষ্টি হৈ আহিছে সেই বাধা আঁতৰি যাব আৰু আপোনালোকে আৰ্থিকভাৱে উন্নতিৰ ফালে অগ্ৰসৰ হ'ব। তৃতীয় প্ৰকাৰৰ দান হ'ল বন্ধু বান্ধৱীসকল গুড় দান। এই গুড় দান কৰিলে কি হয়, আপোনালোকৰ সম্পৰ্কত, এই সম্পৰ্ক লাগিলে পিতা পুত্ৰৰ মাজত সম্পৰ্কই হওক, পিতা পুত্ৰীৰ সম্পৰ্কই হওক, পতি পত্নীৰ সম্পৰ্কই হওক, আপোনালোকৰ সম্পৰ্কত যদি কেৰণ লাগিছে অথবা অযথা বহুত কাজিয়া পেচাল হৈ থাকে, মনোমালিন্য ঘটি থাকে, পতি পত্নীৰ মাজত অনাহক কাজিয়া পেচাল ঘটি থাকে, তেতিয়াহ'লে আপোনালোকে প্ৰত্যেক সোমবাৰে সোমবাৰে গুড় দান কৰিব। আৰু গুড় দান কৰিলে আপোনালোকৰ কি হ'ব, এই পাৰিবাৰিক যি সম্পৰ্ক এই সম্পৰ্কবিলাক মধুৰ হ'বলৈ আৰম্ভ কৰিব। কিন্তু এই কামটো আপোনালোকে প্ৰত্যেক সোমবাৰে কৰিব লাগিব। এতিয়া গুড় দান আপোনালোকে দুই প্ৰকাৰে কৰিব পাৰে। একটো আপোনালোকে ডাইৰেক্টলি কাৰোবাৰ হাতত, কোনো দৰিদ্ৰ ব্যক্তিৰ হাতত গুড় দান কৰিব পাৰে, নতুবা আপুনি সেই গুড় কোনোবা এখন ৰুটিৰ লগত, ঠিক আছে, ৰুটিৰ লগত সেই গুড় মিক্স কৰি বা ৰুটিৰ ওপৰত সেই গুড়টো দি ৰুটিখন ভাজ কৰি যেনেকৈ কৰি নহওক লাগিলে গৰুক যদি আপোনালোকে খুৱাই দিয়ে, ঠিক আছে, তেতিয়াহ'লেও সেইটো আপোনালোকৰ গুড় দানৰ ভিতৰতে পৰিব। আৰু সেই গুড় দানৰ কাৰ্যটো আপোনালোকে প্ৰত্যেক সোমবাৰে কৰিব লাগিব। তেতিয়া চাব আপোনালোকৰ যিবিলাক সম্পৰ্কত ইতিমধ্যে তিতা আহি গৈছে, অৰ্থাৎ সম্পৰ্কবিলাক আপোনালোকৰ ভাল নহয়, সেইবিলাক সম্পৰ্ক মসৃণ হ'বলৈ আৰম্ভ কৰিব, আপোনালোকৰ সম্পৰ্কত থকা খামখেয়ালিসমূহ আঁতৰি যাব। ঠিক আছে, আৰু যিসমূহ ব্যক্তি আত্মবিশ্বাসৰ অভাৱত ভোগে, অৰ্থাৎ লেক অফ কনফিডেন্স বুলি যিটো কোৱা হয়, নিজৰ যিটো আত্মবিশ্বাস কম থাকে, সেইসমূহ ব্যক্তিয়ে কি কৰিব লাগে, শিৱপুৰাণ অনুসৰি এই কথা কোৱা হৈছে যে তেনে ব্যক্তিয়ে যদি প্ৰত্যেক সোমবাৰে যদি তিল দান কৰে, প্ৰত্যেক সোমবাৰে সোমবাৰে যদি তিল দান কৰে, তেতিয়াহ'লে তেখেতসকলৰ মাজত আত্মবিশ্বাসৰ কেতিয়াও অভাৱ নহয়, আত্মবিশ্বাসেৰে ভৰপূৰ হৈ পৰে আৰু সম্পূৰ্ণ আত্মবিশ্বাস তেখেতসকলৰ ঘূৰি আহে। যদি কোনোবা এনেকুৱা যদি আত্মবিশ্বাসৰ অভাৱত ভুগি আছে বা ছেল্ফ কনফিডেন্সৰ অভাৱত যদি কোনোবা ভুগি আছে, তেনেকুৱা যদি কোনোবা ব্যক্তি আছে, তেতিয়াহ'লে সেইসকলৰ কাৰণে এইটো এটা উত্তম দান। আৰু সেই তিল যদি ক'লা তিল হয় তেতিয়াহ'লেতো আৰু উত্তম। ঠিক আছে, পঞ্চম প্ৰকাৰৰ দান হ'ল বন্ধু বান্ধৱীসকল ঘি দান। এইবিধ দানৰ অতি গুৰুত্বপূৰ্ণ দান। যদি আপোনালোকৰ ঘৰত কোনোবা এনেকুৱা ব্যক্তি আছে যোন দীৰ্ঘদিন ধৰি কিবা ৰোগত গ্ৰস্ত হৈ আছে, কোনো ৰোগত গ্ৰস্ত হৈ আছে, বহু চিকিৎসা চলি আছে, তথাপি তেখেতে বৰ এটা আৰাম পোৱা নাই বা সেই ৰোগটোৰ পৰা তেখেতৰ যি হয় কি বুলি কয় এইটো, সেই ৰোগৰ পৰা তেখেতে পৰিত্ৰাণ পোৱা নাই, ঠিক আছে, বা ৰিকভাৰী হোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, ঘি দান কৰিব পাৰে প্ৰত্যেক সোমবাৰে। ঠিক আছে, প্ৰত্যেক সোমবাৰে যদি আপোনালোকে ঘি দান কৰে কোনো দৰিদ্ৰ ব্যক্তিক, আৰু সেই ঘি যদি অৰিজিনেল গৰুৰ গৰু গাখীৰেৰে নিৰ্মিত ঘি হয়, তেতিয়াহ'লে অত্যাধিক ফল পায়। আৰু সেই যি ব্যক্তি ৰোগীয়া হৈ আছে সেই ব্যক্তিৰ হাতেদি স্পৰ্শ কৰাই এই ঘিখিনি দান কৰিব লাগে। এনেদৰে যদি প্ৰত্যেক সোমবাৰে সোমবাৰে ঘি দান কৰিবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে যোন ব্যক্তি যি ৰোগতে আক্ৰান্ত হৈ নাথাকক কিয়, তেখেতে লাহে লাহে ৰিকভাৰী কৰিবলৈ আৰম্ভ কৰি দিব। ঠিক আছে, আৰু পঞ্চম প্ৰকাৰৰ যি দানৰ বিষয়ে ক'বলৈ ওলাইছোঁ, সেই দানটো হ'ল আপোনালোকৰ বস্ত্ৰদান। কিন্তু এইটো পঞ্চম প্ৰকাৰ নহয়, এইটো ষষ্ঠ প্ৰকাৰৰ দান। যিটো 6 নম্বৰ দানৰ বিষয়ে মই আপোনালোকক ক'ম, সেই দানটো হ'ল বস্ত্ৰদান। আৰু বস্ত্ৰদানৰ মহত্ব এইকাৰণেই আছে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কোনো দৰিদ্ৰ দুখীয়া ব্যক্তিক যদি বস্ত্ৰদান কৰে, তেতিয়াহ'লে আপোনালোকৰ আয়ুস বৃদ্ধি হয়। কিন্তু বস্ত্ৰদান কৰোঁতে বন্ধু বান্ধৱীসকল এটা কথা লক্ষ্য ৰাখিব, যাতে আপোনালোকে নিজৰ ইউজ কৰা পুৰণা ফটা পুৰণা কাপোৰ যাতে
দান নকৰে তেনেকুৱা দানৰ কোনো পুণ্য আপোনালোকে প্ৰাপ্তি কৰিব নোৱাৰিব। লাগিলে কাপোৰটো আপোনালোকে যিটো বস্তু আপোনালোকে দান কৰিব লাগিলে অলপমান কম দামী যিটো আপোনালোকৰ বাজেটত আহে তেনেকুৱা বস্তুৱে দান কৰিব, কিন্তু বস্তুটো যাতে নতুন হয় তাৰ প্ৰতি বিশেষ লক্ষ্য আপোনালোকে ৰাখিব। এনেকৈ বস্তু দান কৰিলে আপোনালোকৰ কি হ'ব? আপোনালোকৰ আয়ুসৰ বৃদ্ধি হ'ব। ঠিক আছে বন্ধু বান্ধৱীসকল, তো আজি ক'লোঁ বন্ধু বান্ধৱীসকল 6 প্ৰকাৰ দান সম্পৰ্কে, যি 6 প্ৰকাৰ দান কৰিলে আপোনালোকৰ যি দৈনন্দিন জীৱন আছে সেই জীৱনত আপোনালোকে উন্নতি কৰিব পাৰিব, আপোনালোকে নিৰোগী হ'ব পাৰিব, আপোনালোকে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব আৰু আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ অধিক টনকিয়াল হ'ব বা আপোনালোকে কৰি ল'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি মোৰ ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি বন্ধু বান্ধৱীসকলে এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈকে ইমানেই, ধন্যবাদ।